কেতিয়াবা আমাৰ চকুৰ সন্মুখত এনে কিছুমান লোকক দেখা পাওঁ যিবোৰ দেখাত বহুত উইক আৰু কিছু এনে লোকো দেখা পাওঁ যিবোৰ দেখাত বহুত ষ্ট্ৰং কিন্তু দেখাত যিবোৰ উইক তেওঁলোক বেমাৰত বহুত কম পৰে কিন্তু যিবোৰ দেখাত বহুত ষ্ট্ৰং তেওঁলোকক বাৰে বাৰে বেমাৰত পৰা দেখা যায় দৰাচলতে এইটো ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধকৰ বাবে হয় আমাৰ শৰীৰত এটা ডিফেন্স সিস্টেম অৰ্থাৎ প্ৰতিৰক্ষা ব্যৱস্থা আছে যিটোৱে আমাৰ শৰীৰটোক বাহিৰৰ পৰা বেমাৰ ভাইৰাছ বেক্টেৰিয়া আৰু ইনফেকশন সমূহৰ পৰা ৰক্ষা কৰি আছে আৰু ইয়াকে ইমিউনিটি বুলি কোৱা হয় যাক অসমীয়াত কোৱা হয় ৰোগ প্ৰতিৰোধক ক্ষমতা যদি আপোনাৰ ইমিউনিটি ষ্ট্ৰং হয় তেনেহলে আপোনাক সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে আৰু যদি আপোনাৰ ইমিউনিটি সিস্টেম উইক হয় তেনেহলে আপোনাক ইজিলি বেমাৰে আক্ৰমণ কৰিব পাৰিব গতিকে আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপোনাৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতা কেনেকৈ ষ্ট্ৰং কৰিব পাৰিব কি কৰি কি খাই আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিব পাৰিব এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে কওঁ ইমিউনিটি উইক হোৱাৰ লক্ষণসমূহৰ বিষয়ে অৰ্থাৎ আপুনি কেনেকৈ গম পাব যে কোনোজন ব্যক্তিৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কম বুলি প্ৰথমে হ'ল মৌচম সলনি হ'লে বেমাৰত পৰা বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে কিছু লোকৰ মৌচম সলনি হোৱাৰ ফলত চৰ্দি জ্বৰ আদি বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে এইটো এটা ইমিউনিটি উইক হোৱাৰ লক্ষণ হয় দ্বিতীয়তে আহি পৰে প্ৰতিটো সময়তে দুৰ্বল অনুভৱ হৈ থকা অৰ্থাৎ আপোনাৰ যদি প্ৰায় গা দুৰ্বল বা গা অশান্তি অনুভৱ হৈ থাকে এইটো আপোনাৰ ইমিউনিটি উইক হোৱাৰ লক্ষণ হৈ পৰে তৃতীয়তে বেমাৰ হ'লে সোনকালে ঠিক নোহোৱা যদি আপোনাৰ বাৰে বাৰে বেমাৰ হয় আৰু বেমাৰত পৰিলে আপুনি সোনকালে সুস্থ হৈ নুঠে তেনেহলে এইটো আপোনাৰ ইমিউনিটি উইকনেছৰ লক্ষণ হয় চতুৰ্থতে আহি পৰে কম কাম কৰি ভাগৰি যোৱা যদি আপুনি অকণমান কাম কৰি বাৰে বাৰে ভাগৰি যায় তেনেহলে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বহুত কম এতিয়া আলোচনা কৰোঁ এনে আমি কি কাম কৰিব লাগিব যাৰ পৰা আমাৰ ইমিউনিটি তথা ৰোগ প্ৰতিৰোধক ক্ষমতা ষ্ট্ৰং তথা মজবুত কৰিব পাৰিম প্ৰথমতে আহি পৰে ৰাতিপুৱা আহাৰৰ ওপৰত সদায় গুৰুত্ব দিয়ক অৰ্থাৎ ৰাতিপুৱা আহাৰক গুৰুত্ব নিদিয়া মানুহ বহুত দেখা যায় দৰাচলতে এইটো বহুত বেয়া লক্ষণ হয় এইটোত মানুহজনৰ শৰীৰৰ লগতে ৰোগ প্ৰতিৰোধক তথা ইমিউনিটি সিস্টেমতো প্ৰভাৱ পৰে গতিকে ৰাতিপুৱা আহাৰমুঠি সদায় উচিত সময়ত খাবলৈ চেষ্টা কৰক আপুনি ৰাতিপুৱা আহাৰত জলপান ডিম ৰুটি বুট মগু মেগী গাখীৰ তেজাল ফল পহলা আদি যিকোনো খাব পাৰে দ্বিতীয়তে আহি পৰে আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাটো শকত হোৱা নাইবা চৰ্বি বঢ়োৱা বহুত বেমাৰৰ কাৰণ হৈ পৰে যাৰ বাবে শকত মানুহহীন মানুহতকৈ বেছি বেমাৰত পৰা দেখা যায় শকত হোৱাৰ বাবে ডায়েবেটিছ ব্লাড প্ৰেছাৰ আদি বেমাৰত ভুগিব লগা হ'ব পাৰে শকত হোৱাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বহুত কমি যায় গতিকে আপুনি যদি বহুত শকত তেনেহলে আপোনাৰ ওজন কমাবলৈ অতি সোনকালে চেষ্টা কৰক তৃতীয়তে আহি পৰে শাৰীৰিক গতিবিধি বজাই ৰখাটো নিজক সদায় স্বাস্থ্যৱান কৰি ৰাখিবলৈ শৰীৰটোক এক্টিভ তথা গতিবিধি বজাই ৰখাটো অতিকৈ জৰুৰী যদি আপুনি কাম কৰি নাথাকে তেনেহলে আপোনাৰ শৰীৰটো বিচল হৈ পৰে আৰু যদি আপুনি কাম বন কৰি থাকে তেনেহলে আপোনাৰ শৰীৰটো চলাচল হৈ থাকে যাৰ ফলত আমাৰ শৰীৰৰ ইমিউনিটি তথা ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় গতিকে প্ৰতিদিনে আপুনি ঘৰত ব্যায়াম যোগা ঘৰৰ কাম কাজ যিকোনো কৰিব পাৰে যাৰ ফলত আপোনাৰ শৰীৰটো গতিবিধি তথা এক্টিভ হৈ থাকিব চতুৰ্থতে আহি পৰে প্ৰতিদিনে 8 ঘণ্টাকৈ টোপনি যাওক শৰীৰটো সুস্থ হৈ থাকিবলৈ আপোনাৰ শৰীৰটোৰ বাবে নিদ্ৰা তথা টোপনি যোৱাটো অতিকৈ জৰুৰী বিভিন্ন ডক্তৰ তথা বিভিন্ন শাৰীৰিক বিশেষজ্ঞসকলে কয় যে শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে প্ৰতিদিনে 8 ঘণ্টামানকৈ শুৱাটো অতিকৈ জৰুৰী গতিকে আপোনাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰিবৰ বাবে সদায় 8 ঘণ্টাকৈ টোপনি যাবলৈ চেষ্টা কৰক পঞ্চমতে আহি পৰে মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থাকক অৰ্থাৎ নিজক সদায় সুস্থ কৰি ৰাখিবলৈ নিচাজাতীয় দ্ৰব্য যেনে গুটকা মদ ভাং বিড়ি চিগাৰেট আদিৰ পৰা দূৰত থকাটো অনিবাৰ্য যদি আপুনি ৰেগুলাৰ মাদক দ্ৰব্য সেৱন কৰে তেনেহলে ইয়াৰ ফলত আপোনাৰ ইমিউনিটি তথা ৰোগ প্ৰতিৰোধক ক্ষমতা কমি যায় গতিকে নিজৰ ইমিউনিটি ষ্ট্ৰং কৰিবৰ বাবে মাদক দ্ৰব্যৰ পৰা দূৰত থকাটো প্ৰয়োজনীয় এতিয়া আপুনি গম পালে যে আপোনাৰ ইমিউনিটি তথা ৰোগ প্ৰতিৰোধক ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰিব এতিয়া জানো আহক ইমিউনিটি সিস্টেম বৃদ্ধি কৰিবলৈ আমি কি খাদ্য খোৱা উচিত প্ৰথমতে আহি পৰে বিলাহী খালে বিলাহীত থকা লাইকোপিন নামৰ এবিধ এন্টিঅক্সিডেণ্টে আমাৰ মগজু বৃদ্ধি হোৱাত যথেষ্ট সহায় কৰে যাৰ ফলত আমাৰ মগজু বৃদ্ধি হোৱাৰ ফলত আমাৰ ইমিউনিটি সিস্টেম বহুত বৃদ্ধি পায়
দ্বিতীয়তে আহি পৰে টেঙাজাতীয় বস্তু। আপুনি আপোনাৰ আহাৰত নেমু, মৌচুমী, তেতেলী আদি বিভিন্ন ধৰণৰ টেঙাজাতীয় বস্তু খাব পাৰে, যাৰ ফলত আমাৰ ইমিউনিটি চিষ্টেমটো বহুত বৃদ্ধি হ'ব। তৃতীয়তে আহি পৰে নহৰু। নহৰুৱে বহুত মাত্ৰাত আমাৰ শৰীৰত অক্সিজেন বনাই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাশালী কৰি তোলে। ইয়াত এলিচেণ্ট নামৰ এবিধ এলিমেণ্ট পোৱা যায়, যিয়ে শৰীৰটোক যিকোনো প্ৰকাৰে ইনফেকশ্যন, বেক্টেৰিয়া আৰু ভাইৰাছসমূহৰ লগত যুঁজিব পৰা শক্তি দিয়ে। যদি আপুনি ৰেগুলাৰ দুফুটাকৈ হ'লেও নহৰু খায়, তেনেহ'লে আপুনি ব্লাড প্ৰেছাৰকো কণ্ট্ৰল কৰি ৰাখিব পাৰে। চতুৰ্থতে আহি পৰে পালেং। পালেঙত ফলেট নামৰ এবিধ এলিমেণ্ট পোৱা যায়, যিয়ে শৰীৰত নতুন কোষ নিৰ্মাণ হোৱাত যথেষ্ট সহায় কৰে আৰু ইয়াৰ লগতে সেই কোষসমূহক মজবুত কৰি ৰখাটো সহায় কৰে। ইয়াত থকা ফাইবাৰ, আইৰণ আৰু এণ্টিঅক্সিডেণ্টক বঢ়াই শৰীৰটোক সুস্থ কৰি নিৰোগী তথা ৰোগ প্ৰতিৰোধক ক্ষমতাক ষ্ট্ৰং তথা মজবুত কৰি ৰাখে। পঞ্চমতে আহি পৰে বাদাম। প্ৰতিদিনে বাদাম খোৱাৰ ফলত আপোনাৰ অকল শৰীৰৰ ইমিউনিটি ষ্ট্ৰং হোৱাটোৱেই নহয়, আপোনাৰ মগজুৰ ষ্ট্ৰেছ তথা চিন্তাৰ লগত যুঁজিব পৰা ক্ষমতা আনি দিয়ে। গতিকে আহাৰত প্ৰতিদিনে বাদাম লোৱাৰ অভ্যাস কৰক। ষষ্ঠত আহি পৰে পানী। যদি আপুনি ৰেগুলাৰ পানী বেছিকৈ খায়, তেনেহ'লে আপোনাৰ শৰীৰটোৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বহুত ক্ষমতাশালী হৈ উঠে। ই এটা নেচাৰেল মেডিচিন হয়, যাৰ ফলত প্ৰতিদিনে আপুনি 3 বা 4 লিটাৰকৈ পানী খালে আপুনি নিৰোগী হৈ থাকিব পাৰিব। পৰাপক্ষত আপুনি প্ৰতিদিনে শোৱাৰ পৰা উঠিয়েই খালী পেটত 1 লিটাৰমান কুহুমীয়া গৰম পানী খোৱাৰ ফলত আপোনাৰ শৰীৰটো বহুত ষ্ট্ৰং হৈ উঠিব, যাৰ বাবে আপুনি সেই পানীখিনি খোৱাৰ ফলত আপোনাৰ শৰীৰত থকা বীজাণুসমূহ বীজাণুমুক্ত হৈ উঠিব। আশা কৰিম আমাৰ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাক মজবুত অৰ্থাৎ ইমিউনিটিক ষ্ট্ৰং কৰাত আপোনাক কিছু হ'লেও সহায় কৰিব পাৰিছে। যদি আপোনাসৱে শৰীৰৰ সুৰক্ষা সম্পৰ্কে কিবা জানিব বিচাৰে, তেনেহ'লে আমাক কমেণ্ট কৰি জনাব আৰু লগতে যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।